Good morning guys. এয়া ডাইলগ পকৰি বনাবলৈ কাৰণে প্ৰিপেয়াৰ কৰি আছোঁ। ইয়াতে নৰসিংহ, পিঁয়াজ, নিমখ আৰু অকণমান মছলা দি ঘৰত যোনখিনি মছলা আছিলে আৰু তেনেকৈ দি বনাইছোঁ। আৰু দাইলখিনি অকণমান মানে ৰাফলি এনেকৈ পেষ্ট কৰিলোঁ দেই। অকণমান দেখিব এনেকৈ গোটা গোটাই হৈ আছে। এনেকৈ ভাল লাগে আৰু পকৰিটো খাই। আৰু উৰহিও ভাজিম, উৰহিখিনিও দেখাম আপোনালোকক। আৰু এইফালে পকৰি বনাওঁ, পকৰিখিনি বনাব লৈছোঁ। আৰু এইখিনি উৰহি সৰু সৰুকৈ এনেকৈ কাটি থৈ দিছোঁ। সৰু সৰু আলুগুটি আৰু পিঁয়াজ এনেকৈ কৰি বনাম। এইফালে মই গৰম গৰম পকৰি বনাই আছোঁ ভাতৰ লগত খাবলৈ। আৰু আনফালে উৰহিও ভাজি আছোঁ। উৰহিখিনি হৈয়ে গ'ল আৰু আলুখিনি অকণমান সিজিবলৈ বাকী আছে, সেইকাৰণে অকণমান থৈ দিছোঁ। আৰু বৌ আহিছে আমাৰ ঘৰত। আচলতে বৌয়ে ছোৱালীজনীক স্কুলত থ'ব আহিছিলে আৰু এপাক আমাৰ ঘৰত সোমাই গ'ল। মই গৰম গৰম পকৰি বনাই আছোঁ, চাহ একাপ লৈ দিবলৈ গৈ আছোঁ। আজিলৈ ইমানেই।